নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ মাজত আৰু এটা ভাল খবৰ লৈ আহিছোঁ, যিটো হৈছে আপোনালোকে বহুদিন অপেক্ষাৰ মূৰত আছিলে, যিটো হৈছে আপোনালোকৰ স্কুটিৰ ডেটটো আহি গৈছে। আপোনালোকৰ স্কুটি কেতিয়া প্ৰদান কৰিব, তো নিশ্চয় ভিডিঅ'টো স্কিপ নকৰালৈকে চাই থাকিব। আৰু চেনেলটোত যিসকলে প্ৰথমবাৰ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু স্কুটিৰ আবেদন কেনেকৈ কৰিব লাগে এইটো চেনেলত মই ভিডিঅ' বনাই আপলোড, নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। লাষ্টত মই প্ৰুফ দেখুৱাম আপোনালোকক। হিমন্ত বিশ্ব শৰ্মা নিজ মুখেৰে কৈছে স্কুটি আপোনালোকৰ 25 নৱেম্বৰত স্কুটি প্ৰদান কৰা হ'ব বুলি। এইটো হিমন্ত বিশ্ব শৰ্মা নিজ মুখেৰে কৈছে। আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক, মই ক্লিপটো আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে ক্লিপটো চাওক। 25 নৱেম্বৰ গুৱাহাটী ইউনিভাৰ্চিটি বহুত দেৰি স্কুটি 25 নৱেম্বৰ। নিশ্চয় আপোনালোকে ক্লিপটো চালে। আৰু তাতে হিমন্ত বিশ্ব শৰ্মাক কোনোবাই ছোৱালী এটা সুধিছে যে আমাৰ স্কুটি কেতিয়া প্ৰদান কৰিব। হিমন্ত বিশ্ব শৰ্মা কৈছে 25 নৱেম্বৰত স্কুটি প্ৰদান কৰিব। ছোৱালীৰ ক্ষেত্ৰত 60% পালে স্কুটি প্ৰদান কৰিব, আৰু ল'ৰাৰ ক্ষেত্ৰত 75% পালে স্কুটি প্ৰদান কৰিব এইবাৰ। চ' বন্ধুসকল, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।